তুলি হলো এতিয়া বিয়া পাতিব পাৰিব আৰু মেলি অৱস্থা কি অৱস্থা হৈ গ'ল ৰিলছ বনালে গোটেই বোকা সানি আনি নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে পথাৰলৈ আহিছোঁ অকণ উষ্টাৰি মাৰিবলৈ। চবেই কৈ থাকে মানে আমি নুৰুং বুলি পথাৰলৈ নানামো, সেইকাৰণে আজি মানে মই জানো ৰুবলৈ, তাই নাজানে কিন্তু বেছি উষ্টাৰি নামাৰি জানিব আজি চব উষ্টাৰি মই জানো, মই চব জানো। মই একদম ৰোৱা কটাৰ পৰা আদি কৰি আমি মানে বোৱাৰ পৰা চব জানো। আমি মানে এই গোটেই দৰাটো ৰুম মানে আজি কি কৈছে নাজানো। আমি ৰোৱাৰ পিছত এইবোৰ ধানেই ওলাই আনে, সেই ফল মূলেই ওলাই নাজানো, মুঠতে ৰোৱা মানুহ আমি ৰুম আৰু এইডোখৰ গোটেইডোখৰ তাৰপৰা ৰাতি মাংস ভাত খাম। এই লোভ দি আনিছে মোক, নহ'লে মই অহা মানুহ নহয়। এনেই কৈছে দেই মালতীও তামোল অকণমান খাই লওঁ। তামোল আনিছা নি? ক'ত পালি? চুৰ কৰিলোঁ, দে দেখোন দোকানৰ পৰা চুৰ কৰি আনিছোঁ তামোল। অঁ পথাৰতে লিপষ্টিক লৈ ভিডিঅ'ত লাম যে, ইউটিউবত লাম নে সেইকাৰণে অলপ ষ্টাইল কৰিছে। कौन है ये लोग कहाँ से आते हैं অঁ চবেই দেখিব ন। আৰু হেৰি কি আছিলে, কিবা এটা ক'ম বুলি ভাবিছোঁ পাহৰি দিলোঁ নহয়। এতিয়া ৰোৱা ষ্টাৰ্ট অঁ আমি মানে এইবোৰ কিবা কিবি নকৰোঁ বুলি চবেই জানে, আৰু আজি গোটেই গাঁৱৰ মানুহে গম পাব লাগিব আমি যে ৰুব জানো। कैसे कैसे लोग रहते हैं यार यहाँ पर এতিয়া দেখিনে কিমান ডাঙৰ এটা ডুবুৰিবলৈ দিছে আমাক গোটেইডোখৰ ৰুম। আৰু এনে মাছ ধৰিবলৈ গ'লে মাছ ওলাইছে। আমি ৰুবলৈ আৰম্ভ কৰোঁ আৰু সেয়া হৈছে মালিকনী। আৰু কৈ দিয়ক ভাই, গোটেই গাঁৱত গম পাব না আমি ৰুইছোঁ বুলি। পাব কেলে নাপাব নো? জনাব আমি এনে নুৰুম নহয়। আছে কঠীয়া আনি কঠীয়া তুলিলোঁ, এইখিনি আৰু এইডৰা কাৰণে এইখিনিয়ে হ'ব। তাৰপৰা দৰকাৰ হ'লে আকৌ তুলিম আৰু ৰোৱনী বোলে ষ্টাৰ্ট কৰোঁ। বোকাত ফুটি দিয়ে তেতিয়াহে ৰ'ব। দেখিছেই নহয় গোটেই পৰি গৈছে। এইবোৰ আপোনালোকক মই জুম কৰি দেখাইছোঁ দেই। এইবোৰ দেখিছে নে? এইবোৰ পৰি আছে গোটেই। চাওক ৰুইছে। ৰোৱা দিয়াম দে মানে চোৱা অকল তামোল চামোল খাই গোটেইখিনি বুঢ়ী হৈ আছে দিছে নে? কিন্তু ৰুইছে আৰু দূৰৈত সেইবিলাক মানুহে ৰুই আছে। জুম কৰি দেখাইছোঁ সেইবিলাক ৰুই চাগে আৰু বাই আছে ফটো ভালকৈ আহে তাইক বোলে বোকা লাগে, পুখুৰীৰ পৰা আনিবলৈ গৈছে বোকা, পানীৰ কাৰণে ৰুব পৰা নাই। ৰুইছে ৰাতি বোলে মাংস ভাত খায়, তেতিয়াহে ৰুব। মোক ঘৰত কৈ আহিছে, যদি মাংস ভাত দিয় তেতিয়াহে ৰুম, যদি নিদিয় গতিকে ক'ৰবাত যদি বিয়া চিয়া নপতা মানে হেৰি আছে আৰু বোৱাৰী লাগে যদি কাৰোবাৰ ঘৰত আহিব পাৰে। আমাৰ ৰেডি হৈ আছে চব শিকি মেলি। তাঁতখন তেনেকৈ ব'ব নাজানে, তেওঁ জানিব, শিকাই ল'ব, ছিঙি পাৰিব। সেইফালে হাতী ৰুই আছে। ৰোৱা এইজনী আমাৰ বুঢ়ী কলিদৈ বুলি কয়। য়েছ গাইজ আমাৰ ৰোৱা হৈ গৈছে আৰু অকণমান আধা আছে আৰু আধা ৰুলোঁ মানে আৰু আধা ৰুবলৈ আছে। আৰু এইবিলাক বেকাবিলাক মই ৰুইছোঁ,
মানে মানুহজনী বেকাৰ মোৰ মনটো বেকাৰ সেইটো কঠীয়াবিলাকৰ বেকাৰেই হৈছে মানে কোনবিলাক তাই ৰুইছে মোৰ কথা কৈছোঁ মই বেকাৰ হোৱাবিলাক গাইজ আমাৰ ৰোৱা শেষ হৈ গ'ল 2 ঘণ্টামান লাগিলে এডৰা ৰুওঁতে আৰু গোটেইখন বেকা বেকি হ'ল সেইবিলাক জেৰা খুঁটি আমি পোন কৰিবলৈ কৈছোঁ তেতিয়াহে হ'ব আৰু ৰাতিলৈকে খানাটো কি হয় নাজানো আৰু এনেই টোপ দি আছে দেখাম বাৰু আপোনালোকক আৰু এতিয়া গা চা ধুই লওঁগৈ আৰু এতিয়া আমাৰ ৰোৱা হৈ গ'ল আৰু এতিয়া আমি পথাৰত আহি গোটেইখন বোকা চোকা লগাই কি কৰি আছোঁ মানে ৰিলচ বনাই আছোঁ এগৰাকীয়ে আৰু ইয়াত ইমান মানে গোটেই খালী হৈ আছে ৰুই দিওঁ লাগিছে কেলৈ জানো ফিল্ডটো এনেকুৱা হৈছে মোৰ ৰুই দিওঁ কিন্তু যায় নহয় ৰিলছ বনাইছোঁ আৰু ডিছক্ৰিপশ্যনত লিংকটো দিম আপোনালোকে ফ'ল' কৰি দিব এণ্ড আমাৰ ভিডিঅ'টো চাব দি দিম যদি চাব বিচাৰে একো ভাল নাজানে বনাব এনেই বনাই থাকোঁ এই জানে বাৰু মই এনেই লিপচিং কৰিব জানে একো নাজানো এইখিনি চাবলৈ মন যায় তেনেহ'লে ডিছক্ৰিপশ্যন লিংকটো দি দিম এনেকৈ চাওক অৱস্থা ৰুই মেলি অৱস্থা কি অৱস্থা হৈ গ'ল ৰিলছ বনালোঁ গোটেই বোকা সানি আনি গোটেই বোকা। এতিয়া আৰু ঘৰতে গৈ আছোঁ পানীখিনি দেখাই দে পানী সঁচাকৈ বহুত বছৰৰ মূৰত নামিছোঁ পথাৰত ভাল লাগিছে আকৌ সেনেকৈ এনেই নানামোৱে নখত বোকা মাৰিব বুলি এতিয়া নামিছোঁ আৰু গোটেই গালত বোকা লগাই দিলে চবচোন এজনী তো গাইজ ফাইনেলি আজি আমাৰ খানাটো হ'লগৈ নহ'ব বুলি ভাবিছিলোঁ কিন্তু বনাই হ'লগৈ আছোঁ বাৰু। মই। এতিয়া বনাই আছোঁ ৰান্ধনি এখেতে। মই। কি বহুত আছে tasty দেখাই আছোঁ বনাওঁ। আপোনালোকক ব'লক তেন্তে এয়া আমাৰ মাংস হৈ গ'ল এতিয়া খাব লাগে আৰু ব্ৰইলাৰ মাংস আনিলে বেলেগ নাখাওঁ গতিকে ব্ৰইলাৰ মাংসকে খাম আজি গাইজ এতিয়া ভাত খাব হৈ গ'ল ভাত খাই লওঁ আৰু ব'লক আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব দেই শ্বেয়াৰ কৰি দিব লাইকটো কৰি দিব পাহৰি নাযাব আজিলৈ বাই